মই ৰবিজিতা বৰুৱা আজি আপোনালোকৰ আগলৈ আমাৰ দৈনিক জীৱনত ঘটি থকা এটি কাহিনী লৈ আহিছোঁ। আহকচোন এবাৰ চাওঁ আমাৰ ভিডিঅ'টো। চাওঁচোন যাওঁ। গৃহস্থ আছেনে বোলো, শুনিছেনে? হয় কওকচোন, কিবা কাম আছিলে নেকি? মানে তেনেকুৱাই আৰু মানে আপোনালোকৰ ঘৰত যদি মানে লেতেৰা সোণৰ চেইন আছে মানে মোক দিব পাৰে আৰু মই মানে একদম মানে আপোনাক কৈছোঁ নহয়, একদম গেৰাণ্টি, ফুল গেৰাণ্টি আছে, মানে একদম পূৰা চিকাই দিম আৰু মানে আপোনাৰ ওচৰ চুবুৰীয়া মানে এই মানুহবোৰে দেখি পিনে মানে পেৰাত জ্বলিব আৰু মানে আপুনি যদি কয় চাফা কৰি দিব পাৰোঁ আৰু। হয় নেকি? বাৰু আহকচোন আপুনি। বাৰু আপুনি বাৰু সঁচাকৈ চিকাব পাৰিবনে? কিহৰ সন্দেহ, মই আপোনাক আগতে কৈছোঁ একদম মানে একদম ফুল গেৰাণ্টি দিছোঁ আৰু ৰ'ব তেন্তে মই এতিয়াই লৈ আহোঁগৈ। আজি মানে অলপ খটিলোঁ আৰু এয়া লওক। 1 মিনিট ৰ'ব, মই এইখিনিও দি দিওঁ, এইখিনিও চাফা হওক। চাব কিন্তু ভালকৈ চাফা কৰিব দেই। এডালো দি দিওঁ, এডালো চাফা হওক। এইবোৰ কিন্তু মোৰ বৰ মৰম, ভালকৈ চাফা কৰিব। হ'ব বাইদেউ, মানে এইখিনি মানে চাফা কৰাৰ পাছত আপুনি যদি পিন্ধে নহয়, মই কৈছোঁ নহয় মানে একদম মানে তামাম ধুনীয়া লাগিব আৰু হয়নে? বৰ পিয়া লাগিছে অ', পানী এগিলাচ পামনি বাৰু? কিয় নাপাব, ৰ'ব মই আনি আছোঁ, আপুনি ইয়াতে বহি থাকক। মানুহজন কেনি গ'ল? মোৰ বস্তুবোৰ ইমান সপোন দেখিছিলোঁ, মোক খাৰু মোৰ চেইন কেনি গ'ল? কি কৰোঁ এতিয়া? আজি মোক মানুহজনে থলে আৰু কি কৰিম এতিয়া? যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।